সন্মানীয় আৰু স্নেহৰ আমাৰ কোকৰাঝাৰ চিভিল হস্পিটেলৰ সুপাৰিনটেণ্ডেণ্ট ডাঙৰীয়া আৰু ইয়াত উপস্থিত থাকিব পৰা আমাৰ সন্মানীয় ডক্টৰসকল আৰু নাৰ্ছসকল আৰু ইয়াৰে সকলো কৰ্মচাৰীসকল আৰু আজি আমাৰ ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা উপস্থিত থাকিব পৰা সকলো আমাৰ অৰ্গেনাইজেশ্যনৰ নেতৃবৃন্দ মই পোনপ্ৰথমে আপোনালোক সকলোলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু মৰম চেনেহ জ্ঞাপন কৰিছোঁ। আজি আমাৰ সৌভাগ্য যে আমাৰ আজি প্ৰয়াত নেতা আমাৰ পিতামহ ৰঘুনাথ বৰ্মা ডাঙৰীয়াৰ জন্মদিনৰ তিথিটো আমি পালন কৰিবৰ কাৰণে ইয়াত উপস্থিত হৈছোঁহি। তেখেতক আমি ফুল অৰ্পণ কৰিবৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁ। আপোনালোক সকলোলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ মানে কৰ্মৰাজিবিলাক আপোনালোকে নিজে গম পায়। আমাৰ প্ৰথম ব্ৰিটিছ পিৰিয়ডত তেখেতে স্বাধীনতা আন্দোলনৰ সময়তো তেখেতে যথেষ্ট মানে আত্মত্যাগ কৰাৰ নিচিনা কৰ্মবিলাক কৰি আহিছে। মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ সময়ত তেখেতে স্বাধীন দি আহিছে। গতিকে তেখেতক আমাৰ সদায় নমস্য হৈ থাকিব আৰু সেই গতিকে আজি আমি সকলোৱে ইয়াত একগোট হৈছোঁ। তেখেতৰ মানে এই নমস্য আমি তেখেতৰ ওচৰত আমি অৰ্পণ কৰি তেখেতৰ ওচৰত আমি আগবঢ়াওঁ। গতিকে ক'লোঁ এতিয়া আমি আগবাঢ়ি অৰ্পণ কৰিবৰ কাৰণে মই অনুৰোধ কৰিম। আমাৰ বাইদেউ আৰু অন্যান্য আমাৰ হস্পিটেলৰ ডক্টৰ আৰু অন্যান্য কৰ্মচাৰীসকল লগতে আমাৰ জেনেৰেল যিটো ছ'চিয়েল ৱেলফেয়াৰ অন্যান্য ডিপাৰ্টমেণ্ট চৰকাৰী তেওঁলোকলৈ আজি উপস্থানত তেওঁলোকক আমি ধন্যবাদ জনাই মই ক'ব বিচাৰিছোঁ। আজি আমাৰ সকলোৰে শ্ৰদ্ধেয় নেতা শ্ৰী ৰঘুনাথ বৰ্মা ডাঙৰীয়াৰ আজি জন্মতিথি। তেখেতে 1902 চনত এই 15 জুন মাহতে কৰিছিল আৰু তেখেতৰ অৱদানৰ বিষয়ে হয়তো আপোনালোকে সকলোৱে জানে। অকল লৱাৰ আছাম বুলি নহয়, গোটেই অসমৰ বিষয়ে চাইমন কমিশ্যন হওক বা অন্য পাৰ্টিশ্যনৰ সময়তো বিভিন্ন সময়ত গোটেই লৱাৰ আছাম বুলি গোটেই অসমৰ উন্নতিৰ কাৰণে তেখেতে যিখিনি অৰিহণা আগবঢ়াই আহিছে সেইখিনি আমি সদায় মনত ৰাখিব লগা কথা। আৰু গতিকে তেখেতৰ সন্মানতে আজি আৰু বহলাই ক'বৰ কাৰণে মই আমাৰ বাইদেউক মানে অনুৰোধ জনালোঁ।
Ay lang,